গাইছ আজি কিনো কৰিবি ন আজি এই মাছ পাতত দিম মাছ তেতিয়া আপোনালোকেতো কেনেকৈ মাছ পাতত দিয়ে এইটো গম পায়ে চাগে দেখিলা হালধি পাত এই দেখিলা হালধি পাতত মাছখিনি থ'ব লাগিব তাৰপিছত মা মছলা অলপ সানিব লাগিব পাতত দিয়া হালধি পাতত বোলে মাছ পাতত দিলে খায়ো ভাল লাগে আৰু হালধীয়া ৰসটো যেতিয়া হালধি ৰসটো যে মাছত লাগিব তেতিয়া অলপমান মানে মগজটো ঠিক হয় বোলে দেই চাই ৰাখোচোন মই একদম মেজাৰমেণ্টটো কৰিম দেখি ন মিঠাতেল তাৰপিছত হালধি অলপমান নিমখ কেইটামান জিৰা অলপ দিব লাগে জিৰা অলপ দিলোঁ এতিয়া ধুনীয়া গুৰি অলপমান দিব লাগে অলপমান ৰেড চিলি অকণমান দিব লাগে বাছ যাতে দিলোঁ এতিয়া যে এই টাৱলখনতে আমাৰতো জুই চুই নাই যে এই টাৱলতে এইটো দি দিলোঁ এইটো এনেকৈ পাতত দি দিয়া আছে গৰম হ'লে মানে 2বাৰমান পাল্টি কৰি দিলে হৈ যায় আৰু আপোনালোকে এনেকৈ বনাব আৰু গাইছ আজি যে ভাত বনাবলৈ সেইকাৰণে এটা মাছৰ পিটিকা আৰু ভাতটো কেনেকৈ বনাওঁ আজি আপোনালোকক দেখুৱাই আছোঁ দেই মাজনীয়ে যে আজি বৰকৈ নোৱাৰোঁ ভাতটো বনাব সেইকাৰণে পাকঘৰটো বেলেগৰ নিচিনা ডাঙৰ নহয় মানুহখিনি কিহে যে মানুহে এতিয়া আজি হাই মাংস বনাইছোঁ এতিয়া মাছ পাতত দিছোঁ যে এতিয়া দিম দেই গাই এনেকৈ কৰিব লাগিব উলিয়াই দিব লাগিব উলিয়াই দিব লাগিব মাছটো হৈ যাব তাৰপিছত এতিয়া আমাৰ চৌদি চবাই দি এতিয়া ভাত এটি বনাই দিয়া পকা ভাতো এইখিনি আছে পকা ভাতখিনি অলপ গৰম কৰি দিম আৰু বাবু মজা হৈ গ'ল এতিয়া এনেকৈ ঢাকি থওঁ তাৰপিছত এইটো নমাই থৈ দিম দেই তাৱল চিটা নমাই থৈছোঁ এতিয়া বৰ্তমান এটি চৌ ভাত কেইদিনমান বহাই দিম ভাত ককা ভাতখিনি আছে তাৰমানে ককা ভাতখিনি থাকিলে বন লাগে যে সেইকাৰণে এটি চৌতে কেইদিনমান বনাই মোৰ নিচিনাকৈ এনেকৈ পাতত দিব আৰু ভাত কেইদিনমান খাব আৰু বছ পেটটো ভৰিলেই হ'ল জীয়াই থাকিলেই হ'ল কিটোনো গধূলি হ'লে ৰাতি পুৱাইচোন ৰাতি হ'লেও গধূলি হ'বই হয় নাই ৰাতি পাবগৈচোন সেইকাৰণে যেনে তেনে পেটা খাই জীয়াই থাকিলেই হ'ল বেলেগে ইয়াত মাথাত যে বেছি হেডেক এসোপা লৈ লাভ নাই আৰু নলবিও মোৰতো নলওঁৱেই আপোনালোকেও নলবি মাথা বেয়া হৈ থাকিব চুলি পকিব মিছা যি পায় তিহকে খাই যাবি আৰু বছ এতিয়া যে মাছখিনি পাতত দি দিলোঁ দালি চলি আছে ভাত আৰুতো নাই ভাতকেইটা খাই লওঁ দেই ভাতকেইটি খাওঁ দেই ভাতকেইটি উপায় নাই এতিয়া মোৰ বেটাটি খাই আছে ভাত এফি আজি বেছিকৈ নাই দেই এই মাছ
গাইছ এই যে জাতকৈ সুধাবাৰ খালোঁ আজি তাৰপিছত উপায় নাই যে মাইকী গালি দিলে এতিয়া মই সেই শুই তাৰপিছত এই এতিয়া মোৰ ভাই জীয়েক একদম তিনিটিয়ে পথাৰ দেখি এতিয়া জাকৈ বাবলৈ আহিছোঁ হয় নাই বাকৈ এতিয়া জাকৈ বাওঁগৈ এই জোতা জাকৈ চাকৈ লৈ এই এতিয়া মাছ এটা পুঠি মাছ থৈ বাগনি মাছ নাই পাইছ না দে পা মই যে বিৰাট ভাগৰি লওঁ দেই কি মাছ পুঠি মাছ দেহা প্ৰভু দেই প্ৰভু নামত মাছ মৰা কথা ইমান বাও কথা নহয় আকা বিৰাট ভাগৰ মাইকীয়েও গালি খাই খাই মাথা বেয়া হৈ গৈছেগৈ একো নাই মাইকীকে এতিয়া মাছ বাৰীখিনি খুৱাওঁগৈ আৰু বাৰুকৈ ভাতকেইটা ডাঙৰ ডাঙৰ মাছ নাই সৰু সৰু দনিকণা মাছ পুঠি মাছ কিবা কিবি এনেকুৱা অলপমান লৈছোঁ আমাৰ এইখিনি আমাক খুৰীতে বাইছে দেই পথাৰ মাজত হ'লেও আৰু কেনেকৈনো মাছ ধৰে আপোনালোকতো ধৰিছেই ডাঙৰ ডাঙৰ মাছ মোৰ ভাগটো খা নাই মই এই পথাৰত খা নাই উপায় নাই কিনি খাবলৈ পইচা নাই যে যেন তেন মুঠতে বাইছোঁ আৰু ভিডিঅ'টো এনেকৈয়ে দেখাইছোঁ আৰু দেই ভাগৰ লাগিলে মাছ মাৰি আমাৰ এদিন শুই নিচাব এনে ভাগৰ লাগিলে হয় এনেকৈ শুব লাগে গাইছ মাছ মাৰিলে কিমানে ভাগৰ মেটেকা চেটেকা খুৱাই হ'লেও মাগুৰ মাছটি পালোঁ আৰু দেখাং নেকিতো দেই নাই পোৱা কিন্তু যে দেই এই দালি পাইছোঁ না এতিয়া বিৰাট ভাগৰ দখৰে চুলি একদম জতাই পুখুৰীটো নিচিনা হৈ গ'ল জাকৈ পোৱা যায় গৰমত হয় নাই এইবাৰ জাকৈ বাই জাকৈ মাৰি জাকৈ বাই বুলিব লাগিব আজি লৈ যে হৈ গ'ল দেই ইমানেই দেই ভিডিঅ'টো ভাগৰ লাগিল যে সমাপ্ত কৰি দিলোঁ আৰু যদিহে ভাল লাগে মোৰ জাকৈ পোৱা আপোনালোকে চাই লাইক এটি কৰি দিব আৰু